হেল্ল' 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 আজি বহুত দিনৰ পিছত আকৌ এবাৰ ভিডিঅ'টো লৈ আহিছোঁ আৰু ভিডিঅ'টোত আপোনালোকক অলপমান কিবা এটা দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ ঘৰৰ ওচৰে ছোৱালীজনীৰ তুলনি বিয়া আৰু তাৰ কাৰণে আমি বাঁহ অলপমান কাটিব আহিছোঁ। এয়া আমাৰ লগৰখিনিৰ লগত এচা বাঁহ কাটি আছোঁ আমি পেণ্ডেলৰ কাৰণে। আমি ইয়াত পেণ্ডেল বেলেগকৈ নবনাওঁ, নিজে গাঁৱৰ ল'ৰাখিনি সকলো মিলি কিনি বাঁহ চাহ কাটি খৰি পাত আনি মানে এনেকৈয়ে মিলি কিনি পেণ্ডেল বনাওঁ। লোকক পইচা নিদিওঁ তাৰমানে। তো এইপিনেও বাঁহ কাটি আছে। জয় জুবিন দা। জয় জুবিন দা। এতিয়াও জুবিন দাক আমাৰ বহুত মনত পৰি থাকে আৰু পৰি থাকিব সদায় চিৰ জীৱনৰ কাৰণে। এই বাঁহ কটা উপায় নাই, নিয়মটোতো পালন কৰিবই লাগিব। পালনটো কৰাৰ কাৰণে এয়া অলপমান সকলো ৰাইজে ছাপোৰ্ট কৰিব ভিডিঅ'টোত। আমাৰ কটা হৈ গ'ল অলৰেডি কেইডালমান। বাঁহখিনিও আকৌ বহুত দূৰত কাটিবলৈ আহিছোঁ নহয়, একদম পথাৰত আমাৰ মানে ঘৰৰ পৰা 3 কিলোমিটাৰমান বেছি হ'ব অলপমান সিমান দূৰণিত। এই বাঁহবাৰীতে অলপমান বাঁহ কাটি আছোঁ। তাৰপিছৰ পৰা বাঁহখিনি ঘৰলৈ ট্ৰেক্টৰ বা কিবাহত লৈ যাব লাগিব আৰু। কাটচোন, মই দেখাওঁ অকণ ভিডিঅ'টো। এনেকৈ বাঁহৰ মাজত কেঁপা খাই থকা বাঁহডাল কাটিব এতিয়া লগাকে। এটাই জীয়েকৰ বাৰ্থডে তেনেকুৱা কৰিছোঁ কষ্ট। লাষ্টত যদি এটাই পাৰিবি আৰামছে যাব। এনেকুৱাকৈ উঠাবলগীয়া হৈছে, কিন্তু দিন আহিলে। এই আছে বাহুবলী, ইয়াকে কয় বাহুবলী। পানী খাই আছোঁ বাঁহ কাটি কাটি আৰু উপায় নাই হয় আৰু। লাষ্টলি আমাৰ বাঁহ কাটি লোড হৈ গ'ল। লোডটো চাওক এতিয়া কেনেকৈ ট্ৰেক্টৰখন ল'ব। বহুত ওখ উঠিব লাগে ইয়াৰ পৰা। চাকচেছ হৈ গ'ল দেই, উঠি গ'ল। অনুমান লগাই ক'বচোন কিমান বাঁহ ইয়াত আমাৰ কাটিং হ'ল। চাওকচোন, পূৰা ট্ৰেক্টৰখন ভৰ্তি হৈ গ'ল। উঠি গ'ল তাগৰা ড্ৰাইভৰ, চাকমা ড্ৰাইভৰ। গৈ থাক।